আজি খালি বাথৰুম পাইছো ভাই, একেবাৰে লেট্ৰিন চেটিন কৰি গাটো ধুয়ে যাওঁ আৰু দেই। কোনোবা পানীয়ে মাৰি থৈ যোৱা নাই, কোন অসভ্য আছিলে বাৰু, এইটো কোন হাগুৰি আছিলে, তাৰ গাতে টিকাতে গুৰ মাৰি দিব লাগিব ৰ। মই এইমাত্ৰ ধুই আহিছো, তুমি ধুলানে নাই? তোমালোকৰ দুজনীৰ ভিতৰত কোনে হাগি আহিলা বাৰু? লেট্ৰিনটো যে গোটেই একদম কি বুলি কয় ভাগু হয় নেকি? আৰু টিনা তুমি ধুলানে পিছে? তুমি বাথৰুমৰ ফালে গৈছিলানে? মই গা ধুব গৈছো হয়, কিন্তু মই হাগু কৰা নাই দেই, মই লেট্ৰিন ইউজ কৰাই নাই আজি। হয় নেকি? তুমি হাগু কৰা নাই ন? তেনেহ'লে কোনে হাগি আহিলে তাতে? গোটেই যে একদম গেলা গেলা তাতে গোন্ধ ওলাই পিনে একদম কোনোবা হাগি থৈ আহিছে। শুনা, মোক নকবা দেই যাতা কথা, মই হাগু কৰা নাই বুলি কৈছো নহয়, মই জাষ্ট গাহে ধুই আহিছো। আৰে তুমি যদি হাগু কৰা নাই তেনেহ'লে কোনে হাগি আহিলে তাতে? সেইটো বাথৰুমটো মোৰ আগত তুমিয়ে ইউজ কৰি আহিছিলা ন? আৰে মই কি জানো আকৌ কোনে হাগি আহিলে তাতে? মোক কিয় কৈ আছা তুমি? ইমান লেতেৰিনে বাৰু, হাগি পিনে পানী অকণমান মাৰি থৈ আহিব নোৱাৰা? ইমান ডাঙৰ ছোৱালী হৈ এইখিনি বুজি নোপোৱা? তুমি যোনে হাগিছে তাক ধৰা বুজিছা? মোৰ আগত এনেই ইয়াতে অদৰকাৰী হাল্লা কৰি নাথাকিবা, ইয়াতে মিছা মিছি মিনিংলেছ ইয়াতে এনেই গণ্ডগোল কৰি নাথাকিবা আমাৰ ৰুমত আহি। হ'ব দিয়া, কোনে হাগিছে এতিয়া কোনে জানে? তাইও নাজানে, তুমি ভাবিছা তাই হাগিছে, তুমি কৈছা তাই হাগিছে, তাই কৈছে তাই হাগা নাই। এতিয়া কি এইবিলাক কৈ পিনে তোমালোকে হাল্লা কৰি থাকিবা নেকি? মই গা ধুব যাওঁ নেকি পিছে? ৰ'বা, তুমি বেছি কথা কৈ নাথাকিবা। তোমাৰ ৰুমমেটৰ কাৰণে তুমি ছাপোৰ্ট কৰিছা ন? দুইজনী ৰুমমেট একেই মানে। হ'ব যোৱা, আমাৰ ৰুমৰ পৰা যোৱা এতিয়া তুমি। কি কৈছা? ৰ'বা, মই আজি মিটিং মাতিব লাগিব, আজি গধূলি মিটিং মাতিবই লাগিব। কোনে আজি হাগি থৈ গ'ল তাতে? দুই বেটাৰী চালা, মোক কথা ক'ব আহিছা? কি মোৰ চশমা পিন্ধাৰ কাৰণে তুমি এনেকৈ ক'ব আহিছা? নিজকে বৰ ধুনীয়া দেখা বুলি ভাবিছা নেকি তুমি? পঢ়া শুনা নাই চলা, এনি টাইম বয়ফ্ৰেণ্ডৰ লগত ফোনত লাগি থাকা। তুমি মোক পাৰ্চনেল কথা নক'বা দেই ইয়াতে। কোনে হাগি থৈ আহিছা সেইটোৱে মই সুধিব আহিছোঁ। কি তোমালোকে মোক পাৰ্চনেলি এটেক কৰিব আহিছা? মই বয়ফ্ৰেণ্ডৰ লগত কথা পাতো, তোমালোকৰ কি আকৌ তাতে? তোমাৰ নিজৰ বয়ফ্ৰেণ্ড নাই কাৰণে জেলাছ হৈছে ন তুমি? মোৰ বয়ফ্ৰেণ্ড নাই, সেইটো মোৰ চইচ হয় বুজিছা? তোমাৰ নিচিনা কেটেঙা মেটেঙা এটা এনেই লৈ থাকিব নোৱাৰো নহয়, মই এনেই টাইম পাছ কৰি থাকিব মন নাই নহয় তোমাৰ নিচিনা এনেই চেনি খাই থাকিবলৈ। হ'ব তোমালোকজনী কি হাগুৰ পৰা কি তোমালোকে বয়ফ্ৰেণ্ডলৈ গৈ পালা দেখোন, কিয়? এইবিলাক কেনেকুৱা কথা আকৌ? ব'লা এতিয়া গা ধুবলৈ যাওঁ মই নহ'লে। ৰ'বা, তুমি মোৰ পৰা নোটছ ল'ব আহিবা, ৰ'বা ময়ো দিম ভালকৈ মছলা তোমাক। হ'ব যোৱা, তোমাৰ নোটছ নালাগে মোক, একো দৰকাৰ নাই, মই নিজে লিখি ল'ম দিয়া। ৱাৰ্ডেন মেমক কমপ্লেইন দিবই লাগিব আজি। চাল্লা কোন হাগুৰিকেইটা ইয়াতে হাগি থৈ যায়। তুমিয়ে হাগি থৈ আহিছিলা? মই আকৌ টিনাই হাগিছে বুলিহে। মই আকৌ এনেই টিনাকহে কৈ আছিলো। সেই তেৰিকা দেখিলা, সেইকাৰণে যাতা এনেই কাৰোবাক এনেকৈ যাতা কথা ক'ব নালাগে বুজিছা? চৰি দেই, মই তোমাক যাতা কথা কৈ পালোঁ, চৰি। দেখিলা মিনা, তাই চৰি কোৱা ষ্টাইলটো কেনেকুৱা এটিটিউডত চৰি কৈছে তাই। চৰি ক'ব মন নাই যদি ক'বই নালাগে ন? আৰে বাবা, মই চৰি কৈছোতো। মই কি তোমাৰ ভৰিত ধৰি ক্ষমা খুজিম নেকি এতিয়া? মুখেদি চৰি ক'লে নহ'ব নেকি? বেছি হ'ল নেকি অকণমান? নিজকে কি বুলি ভাবে জানো? মোক ভৰিত ধৰি ক্ষমা খুজিব মই দিয়া নাই, কিন্তু তুমিতো অকণমান ভালকৈ ক'ব পাৰা ন চৰিটো? বা ক'ব মন নাই যদিতো নক'লেই হয় ন, মইতো বেয়া নাপাওঁ ন? হ'ব দিয়া, তোমাৰ এটিটিউড এনেই অকণমান বেছি। আজি বা মই অকলে ক্লাছত যাম, তোমাৰ লগত আৰু মই নাযাওঁ কেতিয়াও। হ'ব যোৱা, ময়ো অকলে যাব পাৰোঁ, আৰু মোৰো লগৰ কোনো আকাল হোৱা নাই দিয়া। ঘৰৰ মানুহৰ বাহিৰে কোনো আপোন নাই মানে ইয়াতে।